নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন আৰু এটা ফ্ৰেছ ভিডিঅ'লৈকে তো বন্ধু বান্ধৱীসকল পুনৰ অসম চৰকাৰৰ ফালৰ পৰা LDA অৰ্থাৎ লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পদ মুকলি হৈছে আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব তো অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব ক'ৰ পৰা নটিফিকেশ্যনটো আহিছে কেনেকৈ আবেদন কৰিব লাগিব কি অৰ্হতা বিচাৰিছে সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব অকণো স্কিপ নকৰিব আৰু যদি আমাৰ টেলিগ্ৰাম নাইবা হোৱাটছআপ চেনেলত জইন হোৱা নাই জইন নাওত ক্লিক কৰিব ডেছক্ৰিপশ্যনত লিংক পাব তাত গৈ জইন হৈ ল'ব পাৰিব ঠিক আছে তো বন্ধু বান্ধৱীসকল এই নটিফিকেশ্যনটো আহিছে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছে ইয়াতে LDAৰ পদ মুকলি হৈছে অৰ্থাৎ লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পদ মুকলি হৈছে আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব তো অসমৰ ল'ৰা ছোৱালী সকলোৱে এই পদখিনিত আবেদন কৰিব পাৰিব যদি কোৱালিফিকেশ্যনসমূহ মিলে ঠিক আছে তো আমি যদি পদসমূহৰ ডিটেইলছটো চাওঁ তেনেহ'লে পোষ্টটোৰ নাম অলৰেডি কৈছোঁ LDA অৰ্থাৎ লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পদ মুকলি হৈছে আৰু ইয়াতে পোষ্ট টোটেল আছে দুটা ঠিক আছে তো SC ST জেনেৰেল OBC আনৰিজাৰ্ভ সকলো কেণ্ডিডেটে এই পদখিনিত আবেদন কৰিব পাৰিব লগতে মাহিলী দৰমহা ইয়াতে 14,000 টকাৰ পৰা 49,000 ইয়াতে প্ৰদান কৰা হ'ব লগতে গ্ৰেড পে দিছে 7,400 টকা আৰু যদি আমি ইয়াৰ বাবে বয়সৰ সময়সীমাটো চাওঁ তেনেহ'লে ইয়াতে মিনিমাম 18 বছৰ বয়স দিছে আৰু লগতে 62 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব ঠিক আছে তো বয়সৰ যথেষ্টখিনি ইয়াতে ৰেহাই দিয়া হৈছে তো বন্ধু বান্ধৱী যিখিনিৰ কোৱালিফিকেশ্যনসমূহ মিলিব তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব তো এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যদি চাওঁ ইয়াতে গ্ৰেজুৱেট বিচাৰিছে যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰিব চিম্পল গ্ৰেজুৱেট হ'লে হ'ল ঠিক আছে কিন্তু লগতে ইয়াতে বিচাৰিছে 1 ইয়েৰৰ কম্পিউটাৰ ডিপ্ল'মা তেতিয়াহে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব গ্ৰেজুৱেট প্লাছ 1 ইয়েৰ কম্পিউটাৰ ডিপ্ল'মা হ'লেহে এই পদকেইটাত আবেদন কৰিব পাৰিব আৰু ইয়াতে কেনেকৈ আবেদন কৰিব লাগিব অলৰেডি কৈছোঁ অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব আৰু ইয়াতে অনলাইন আবেদন কৰিবৰ বাবে যিখিনি ষ্টেপ দিয়া হৈ আছে তাৰ ষ্টেপখিনি ফ'ল' কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু ইম্পৰ্টেণ্ট ডেটটো কৈ দিছোঁ ষ্টাৰ্ট হৈছে অনলাইন আবেদন যোৱা 12 মাৰ্চ তাৰিখৰ পৰা লাষ্ট ডেট হৈছে হ'বগৈ 26 মাৰ্চ অ'কে তো 26 মাৰ্চৰ আগতে আবেদন কৰিব যিখিনি বন্ধু বান্ধৱী ইণ্টাৰেষ্টেড আৰু আমাৰ ডেছক্ৰিপশ্যনত লিংক পাব অনলাইন আবেদন কৰাৰ লিংকটো ডাইৰেক্ট লিংক দি দিছোঁ ক্লিক কৰি অনলাইন আবেদন কৰিব আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিব আৰু এই পদকেইটাৰ বাবে আবেদন কৰোঁতে কিন্তু এক্সপিৰিয়েঞ্চ বিচাৰিছে ঠিক আছে মিনিমাম 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে যদিও আপুনি গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট অৰ্গেনাইজেশ্যনত 3 বছৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহে এই পদখিনিত আবেদন কৰিব পাৰিব আৰু এই পদখিনি কণ্ট্ৰেকচুৱেল বেচিছৰ পদ ঠিক আছে তো সকলোখিনি ডিটেইলছ আমাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ ভালদৰে পঢ়ি চাব পাৰিব তো বন্ধু বান্ধৱীসকল আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰক যিমান পাৰে আৰু লগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ